হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাণ ক্ৰিয়েশ্যন। আজি মই আছোঁ ঘোঁৰাচৰা আমতল। মই আহিছিলোঁ আমাৰ লগৰ দেৱজিতৰ ঘৰলৈ আৰু এতিয়া সিয়ে মই মিলি অলপ বস্তু অলপ আছিলে তাকে দিবলৈ আহিলোঁ। এইফালে আমাৰ দেৱভাই আহিছে, এইজন আমাৰ মালিক মানুহ তাকে জেপত হাত ভৰাই আহে আৰু মালিক মানুহ কি ক'ব। এইবোৰ আমাৰ দেৱভাই টেণ্ট হাউচৰ বস্তু। এয়া এইজন আমাৰ দেৱভাই। বস্তু চস্তু দিয়া চব হৈ গ'ল, এতিয়া আমি যাওঁ। বাকী চব ফালৰ পৰা ক'বলৈ গ'লে জেগাটো মানে মোৰ ভাল লাগিছে, মজা জেগা। এইফালে চব পুৰা পথাৰ, পুৰা ছাইডটো এই আৰু কি কয় এইটো জেগাটো, কি কয় জেগাটো? ঘোঁৰাচৰা কি পৰে মানে? অঁ, এইটো মানে কিবা ঘোঁৰাচৰা আমতল নে কিবা কয়। মই আহি পোৱা নাই বাৰু, আজি ফাৰ্ষ্ট আহিছোঁ ইয়ালৈ। ভাল লাগিছে জেগাডোখৰ মানে। কেলে ৰাইজ মানে যিটো গৰম পৰিছে, বৰফ এটা খাই লওঁ। আৰু এইফালে ইয়াৰ মানে কি হ'ল মানে মোবাইলটো ছুইচ অফ হৈ গ'ল, মানে এতিয়া বৰফ চৰফ কিনি ল'লোঁ। এতিয়া কি খুৱাইছে যিহেতু মই কেবাৰী মানে যিমান গৰম পৰিছে গাইজ, আইচক্ৰীমটো খাই নল'লে মানে উপায় নাই। মানে বৰফ এটা খাই লৈছোঁ আৰু উপায় নাই, পানী লাগিলেও লাগক, বেয়া গৰম। মই আকৌ বৰফ নাখাওঁতো, ই আকৌ নাখাব, নাখায়। এইফালে চাওক পুৰা জাজিবৰীয়া জেগা, ভিউ চাওক গাইজ। তো এইফালে ইন্দ্ৰদা নমস্কাৰ, এয়া আমাৰ বাবুদা। অঁ হাই, এইপিনে আমাৰ বৰ্তা। এজাৰগুৰি এডোখৰ মজা জেগা, মই কোৱা নাই, আপোনালোকে নিজে চাওক। ধুনীয়া মানে কিমান ধুনীয়া মানে মোৰ এক্সপ্লেইন কৰিবলৈ ভাষা নাই। মানে কৈছোঁ নহয়, ৱাও। নদী এইফালে পূৰা গ্ৰীণ পূৰা গছ আকাশ কিবা কিবি লগ লাগি মানে কিবা বেলেগ কিবা এটা বনি গৈছে। কৈছোঁ নহয় বেলেগ। চাই লওক পুৰা। ফটো মাৰিব ক'ত, এইপিনে ফটো মাৰিব নাই, ইয়াত ফটো মাৰিব। আৰু আজাৰগুৰিত আজাৰ গছ নাথাকিব কথা হ'লনে? এয়া চাওক সৌৱা এইফালে আজাৰ গছ, কি জেগা এই মানে। এইফালে মানে আমি কুকুৰা এটা ধৰিবলৈ গৈছোঁ দেই। কুকুৰাটো মানে কি হ'ল, কালি ৰাতিয়ে ধৰিবলৈ নহ'ল, সেইকাৰণে আমাৰ বাবুদাই লাখুটি লৈ লৈছে। আৰু এইফালে আমাৰ দেৱভাই পূৰা লাখুটি লৈ ৰেডি, পূৰা কুকুৰা মাৰিবলৈ। এইজনে আমাৰ কুকুৰা ধৰিলে দেই ফাইনেলি। লাখুটিটো নহ'লেই, এইটো মোৰ চেষ্টাতে হৈছে, তই যাবগৈ লাগিব বাবা। এইটো মোৰ চেষ্টাতে হৈছে। এনেকৈ আমাৰ দেৱভাই পূৰা কুকুৰা ঠিক কৰাত লাগি গ'ল। এয়া চবেই খাওঁকে আছে, বাকীকেইটা মোৰ বাহিৰে কোনো। তাকে তুমি বহুত কষ্ট কৰিছা দেই। তুমি মাত্ৰ দুপিচ মাংস বেছি পাবা, হ'ব নাই? কষ্ট কৰা হয় তুমি দুপিচ মাংস বেছি পাবা, হ'ব নাই? কিমান? অ'কে। এইফালে খানা আমাৰ বনি আছে এতিয়া। এয়া আমাৰ বাবুদা আৰু এইপিনে ইন্দ্ৰজিৎ দাই মিলি বনাইছে আৰু দুজন। মিছা এইকেইটা কাম নাই এনেই। অঁ সেইটো হয় বাৰু, বৰ এটা ভাল নালাগিলে। অঁ খানা হৈ গৈছে, আমি এতিয়া টেষ্ট কৰিম। এয়া মজা হৈছে। এয়া তো গাইছে, এয়া আমাৰ খোৱা বোৱা এয়া যা যোগাৰ হৈ গ'ল, খাব লাগে এতিয়া বাবুদা। এয়া তাকে এয়া আৰু এইটো পোৱালি। বাৰু খাই লওঁ, খাই বৈ আকৌ কথা পাতি আছোঁ, ঠিক আছে? আমি ওলাইছোঁ অলপ জীয়াৰ ঘটাই লৈ ফটো শ্বুট কৰিবলৈ।
সেয়া ফটো চুট অলপ জেগাটো চাওঁগৈ এই দুজন তাৰপৰা আৰু এইপিনে আমাৰ ইন্দ্ৰদা আছে মই এতিয়া ইন্দ্ৰদাৰ লগত যাম তেতিয়াহ'লে হাই শইকীয়াদা ঠিকে আছে ন বেয়া অ'কে তো গাইছ এতিয়া প্ৰায় ৰাতি 9টামান বাজিছে প্ৰায় 9টা বাজিছে নহয় 9টা বাজিছে এতিয়া আজি দিনটো ফটো চটো মাৰিলোঁ আৰু কিবা কিবি কৰিলোঁ আৰু আজি পূৰা দুমাহমানৰ মূৰত ব্লগ বনাইছোঁ নেকি এতিয়া যাম আমাৰ ওচৰতে দেৱজিত দেৱজিত নহয় আৰু এটা আছে দেৱজিত দাদাৰ ঘৰত ভাত খাম ভাত খাই তাৰপৰা সিহঁতৰ ঘৰত যাম শুই থাকিম কাইলৈ এইখনে সেইখন জাজি নৈ ধনী আমি যিখন দিনত দেখুৱাইছিলোঁ আপোনালোকক মই যিখন দিনত দেখুৱাইছিলোঁ আপোনালোকে দেখিছিলে সেইখনেই কিন্তু পূৰা নিজান চাই লওক পূৰা বহুত লাভ ইয়াত অলপ পিছত ইয়াত গাইছ ইয়াত বোলে মই শুনিছোঁ কিবা এটা নাচি থাকে মন্দিৰটো উল্টা কৰি বোলে ইয়াত বোলে কিবা এটা নাচি থাকে এইখিতে নহয় এইফালে কিবা এটা নাচে বোলে নদীৰ পৰা উঠি আহে বোলে হয় নেকি ভাই হয় নেকি কথাটো মই লাভ ভূত হে এনেই মন্দিৰটো উল্টা হৈ বোলে নাচি থাকে কিবা এটা এতিয়া মই ফটো এখন হৈছেগৈ সেইখন নাই বুলি নক'বা আকৌ কৃষ্ণ এই মই ধেমালি কৰিছিলোঁ কৃষ্ণ মই গাইছ ক'বলৈহে পালোঁ মই কিবা এটা ওলাই বুলি ভয়তে দাদাক মাতি আনিছে ভয়তে আৰু এজন আমাৰ দেৱজিত দা নমস্কাৰ দেৱজিত ছিনিয়ৰ আৰু এজন দেৱজিত জুনিয়ৰ আৰু মই প্ৰাণজিত এই গোটেইখন জিত মানে হয় নাই চব জিত আছোঁ আৰু এইফালে দেৱদাইহঁত হৈ গ'ল আমাৰ মালিক মানুহ ব্লগটো ইমানতে আজি সমাপ্ত কৰোঁ সকলো হৈ গ'ল আৰু ফটো চটো মৰা হৈ গ'ল বাকী বাবুদাও এতিয়া ঘৰ গ'ল আমাৰ ঘৰলৈ আহিলোঁ তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত দিন ভিডিঅ' দিয়া নাই কেনেকুৱা কি হৈছে নাজানো বনোৱা অভ্যাস নাই তো আজি এনেই বনাই চালোঁ আৰু তাকে চাই আৰু লাইক ছাবস্ক্ৰাইব অ'কে থেংক ইউ বাই বাই আকৌ নতুন ভিডিঅ' আহি থাকিব অ'কে